এগৰাকী মাতৃ হিচাপে এইবাৰ মোৰ প্ৰথমটো মাতৃ দিৱস। ডেলিভাৰীৰ পিছত প্ৰথমবাৰ যেতিয়া সন্তানৰ মুখখন দেখিছিলোঁ, সেইটো মুহূৰ্তৰ কাৰণে যে মই কিমান অপেক্ষা কৰিছিলোঁ। দুখ, যন্ত্ৰণা, বিষ মুহূৰ্ততেই যেন নোহোৱা হৈ গৈছিল। মই মাক হোৱাৰ পিছৰ পৰা এটা কথা বৰকৈ অনুভৱ কৰোঁ। আগত যেন মোৰ জীৱনৰ কোনো গুৰুত্বই নাছিল। মই যেন কোনো গুৰুত্বই দিয়া নাছিলোঁ নিজৰ জীৱনটোক। কিন্তু এতিয়া ভয় লাগে, কিজানিবা মোৰ কিবা হৈ গ'লে মোৰ সন্তানটিৰ কি হ'ব। মাক হোৱাৰ পিছতহে যেন মই মোৰ মাৰ অনুভৱবোৰ বুজি পাইছোঁ। মাৰ অবিহনেতো আমি কোনেও থাকিব নোৱাৰোঁ। আৰু এইখিনি সময়ত মাক এজনীৰ আটাইতকৈ বেছি প্ৰয়োজন। লাগিলে ওচৰে পাজৰে হাজাৰ মানুহ থাকক, এইখিনিতে মোৰ মালৈ বহুত বহুত ধন্যবাদ। মাৰ পৰা আঁতৰ হ'লেই গম পাওঁ মা কি। এতিয়া ধৈৰ্য, সাহস, আত্মবিশ্বাস, দৃঢ়তা বাঢ়ি গ'ল। কাৰণ এতিয়া মই নিজেও মা হ'লোঁ। প্ৰতিপলতে এতিয়া এনেকুৱা লাগে একো ভুল নহ'লেই হ'ল মোৰ দ্বাৰা। অকলশৰীয়া মাতৃ হিচাপে গোটেই ঘৰখনৰ কাম বন আজৰি কৰি কেতিয়ানো ল'ৰাটোৰ লগত খেলিবলৈ পাওঁ তাকেই চিন্তা কৰি থাকোঁ। এইবোৰ দিন যে এবাৰ গ'লে আৰু কেতিয়াও ঘূৰি নাহে, সেয়া মই বৰকৈ উপলব্ধি কৰোঁ। ছোৱালী এজনীক জন্ম দি তুলি ডাঙৰ কৰাৰ পিছত এটা সময়ত যেতিয়া ঘৰৰ পৰা উলিয়াই দিব লাগে, কি অৱস্থা হয় সেই মাকগৰাকীৰ। কাৰণ মই মাক হোৱাৰ পিছতহে অনুভৱ কৰিছোঁ যে ল'ৰা ছোৱালী দুয়োটাই মাকৰ কাৰণে সমান। এইখিনিতে কওঁ, মই মোৰ মাৰ পৰা শিকিছোঁ, সন্তানৰ আটাইতকৈ ভাল আৰু প্ৰথম বন্ধুৱেই হ'ল মা। মোৰ সন্তান সদায় মোৰ কাৰণে প্ৰিয়। সেইকাৰণেই মই বিচাৰোঁ যে মোৰ সন্তানে নিজে বিচৰা প্ৰতিটো কামেই যাতে কৰিব পাৰে। মাক হিচাপে সন্তানক প্ৰাথমিক শিক্ষা আৰু ভুল শুদ্ধ, ভাল বেয়া বিচাৰ কৰিব পৰা শক্তিটো দিব পৰাটোৱেই আটাইতকৈ ডাঙৰ দায়িত্ব। আৰু এই মাতৃসুখে জীৱনটোক নতুনকৈ পৰিচয় কৰাই দিয়ে। মোৰ দৰে জেনজি মাসকললৈ আৰু তেওঁলোকৰ মাসকললৈ, মানে আমাৰ সকলোৰে মাসকললৈ হেপী মাদাৰ্ছ ডে।